দেখিবলৈ পাইছে মামাহঁতে মানে বিল্ডিঙৰ কাম কৰি আছে। লেবাৰবিলাক য'ত গাড়ী দি চিমেণ্ট আনিছে দেখিবলৈ পাইছে। মিচিঙত তাৰমানে ইয়াত চিমেণ্টবোৰ মাৰি পেলাই ওপৰত উঠাব। দেখিবলৈ পাইছে মিস্ত্ৰীসকল আছে ওপৰত। দেখুৱাই আছোঁ তাৰমানে মানুহ আছে, গাঁৱৰ মানুহ হয় এইবিলাক কাম চলি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। দেখিবলৈ পাইছে ওপৰত যাই আছোঁ। এতিয়া বৰ্তমান যাত্ৰা কৰিব। এইবিলাকত গোটাই ঢালাই হ'ব। এইবিলাকত মিস্ত্ৰীবোৰ আছে। এইবিলাক যাই আছোঁ ওপৰত যাম দেখা লাগি দেখিবলৈ পাইছে মানে ওপৰত আহিছোঁ। মানে ডাঙৰ বিল্ডিংটো মোটামুটি 4খানমান চাদ ঢালিব। সেইটো মামা হয় আমাৰ। ওপৰত আছোঁ, ওপৰত দেখুৱাই আছোঁ। এতিয়া বৰ্তমান এতিয়া ঢালিব। এইটো মামাহঁতৰ ঘৰ হয়। যিহেতু ওপৰত আহিছোঁ দেখুৱাই আছোঁ। এইটো মানে মামাহঁতৰ ঘৰ হয়। এইটো এতিয়া বৰ্তমান যাত্ৰা কৰিব আৰু ধূপ ধূনা জ্বলাই আছে। এইটো আমাৰ মামা হয়। সুধিম আপোনালোকক ক'লৈ আছোঁ। মানে বিল্ডিংটো ভিতৰতে ডাঙৰ মানে নতুনকৈ আজি মানে চাদ এখন ঢালিব। মানুহবিলাক অলপ লাগি দি আছে। যিহেতু চাদ এখন ঢালাৰ লগে লগে বহুতখিনি মানুহ লাগিব না, লেবাৰ আছে বৰ্তমান। দেখুৱাই আছোঁ বিৰাট ডাঙৰ মিস্ত্ৰীবোৰ লাগি আছে। এইবিলাক ওপৰৰ পৰা দেখি আছোঁ আপোনালোকক চাই লওক। অকল মানে এইবিলাক কাম কৰা মানুহবিলাক আছে। ঠিকে আছে দে মানুহবিলাক লেবাৰবিলাক হয়। চাদ চাদ যদি ঢালিব চালাৰ দোকান মানে কিমানমান দেৰি লাগিব খালাতে? কিমানমান দেৰি লাগে? কিমানমান দেৰি লাগিব খালাতে? কিমানমান দেৰি লাগিব খালাতে? মানে আমাৰ মামাৰ ল'ৰা হয়। কি বাবু কি খবৰ? ভাল না? ঠিক আছে। এইটো মানে মামাৰ ল'ৰা হয়। গাছ দেখিব পাৰিছে মানে ইয়াত কাম চলি আছে। দাদাহঁত আছে মানে পূৰা চাহ খাই আছা দেখি আছে। দেখি আছে কাম মোটামুটি পূৰা চলি আছে। মোটামুটি 3টামান বাজিব এই চাদখান মোটামুটি ঢালাওঁতে। তাত যিটো গ্ৰুপ আহিছে বাবু আনা আছে আমাৰ এইবিলাক আমাৰ মামা আনাৰে মামাৰ ঘৰ হয়। মানে ওপৰত আহিছোঁ আমাৰ লগত দেখুৱাই আছোঁ। এইবিলাক মামা আনাৰ ঘৰ মানে এইবিলাক গোটাই মামা আনাৰ ঘৰ মানে। এইটো চেৰিটো হয়, মেইন চেৰিটো এইটো দি উঠিব লাগিব। এইটো মামা আনাৰ ঘৰ হয়। এইটো মামা আনাৰ ছোৱালী হয়। এইটো দেখুৱাই আছোঁ। আজি সুন্দৰ চোৱা আপোনালোকে দেখিব পাৰিছে গাছ মানে মিস্ত্ৰীবিলাকে কাম কৰি আছে। যিটো এইটো চাইড বান্ধি আছে ন, দাদাসকলে কাম কৰি আছে। এইটো মানুহ বহুত হয়। এইবিলাকত এইটো হয় দাদা আছে মানে কাম কৰি আছে। ভাল না? আপোনালোকক দেখুৱাই আছোঁ মানে এই এটা ৰুম হয়। এই এটা এই দাদা গাই আছে মানে সেই এটা আগত দুটা, এই এটা 3টা, মোটামুটি 4টা ৰুম মানে বিল্ডিংটোত। বৰ্তমান টোটেল ৰুম 4টা। এইটো মানে মামা আনাৰ ছোৱালী। হাই 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 এইটো হয় মামা আনাৰ ছোৱালী। অলপ জুম কৰি দেখুৱাই দিছোঁ। এইবিলাক মানে আমাৰ গোটাই মামা আনাৰ ঘৰ হয়। মানে এইবিলাক গোটাই মামা আনাৰ ঘৰ হয়। এখন মামা আনাৰ মামী আছে দেখুৱাই আছোঁ। মানে খোলা মাৰি আছে ইয়াত। মানে খোলাটো ইয়াত দিব ঢালাত। তাৰমানে আগতে খোলাটো চিটাই ল'ব, চিটাই লৈ পেলাই ঢালাইটো পাৰিব। এইটো হয় মামাৰ ল'ৰা হয়। এইটো হয় মামাৰ ছোৱালী হয়। হাই গৈ দিয়া একবাৰ, হাই গৈ দিয়া, হাই গৈ দিয়া। এইটো হয় মামাৰ ল'ৰা হয়। এইটো মামাৰ ছোৱালী হয়। মানে ইয়াৰ ঘৰত নাথাকে, বৰ্তমান বিয়া দিছে। আপোনালোকক দেখুৱাই আছোঁ। ওপৰত ধুনীয়া এটা পৰিৱেশ মানে। এটা মামা আনাৰ ল'ৰা হয়। মানে এটা হয় মামাৰ ডাঙৰ। হাই গৈ দিয়া, হাই গৈ দিয়া, হাই গৈ দিয়া। আমি সাধাৰণ পোষ্ট ঢালিব লগা হ'লে আমি ৰথেদি সাজি দিওঁ। মানে ইয়াতে ৰথেদি সাজি দিয়া নাই। এইবিলাক ৰথেদি সাজিব মিচিং আছে মানে মিচিঙেদি মানে মাৰি আছে পুৰা মালটো হেৰি হৈ যাব ইয়াতে মানে। দাদা আছে কোদাল দি মাৰি আছে। মালটো টানি আছে ঢালাইটো।